নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ আজি এই ভিডিঅ'টো ভাল পাব আৰু প্ৰতিটো প্ৰশ্ন উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। বলক তেন্তে দেৰি নকৰি আজিৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক গছবিধৰ নাম কি? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল হুলুং, অসমৰ ৰাজ্যিক গছ। নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক জন্তুটোৰ নাম কি? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল গড়, অসমৰ ৰাজ্যিক জন্তু। নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল প্ৰশান্ত মহাসাগৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল দেওহাঁহ, অসমৰ ৰাজ্যিক চৰাই। 5 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল এঞ্জেল জলপ্ৰপাত, পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত। 6 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল জয়সাগৰ পুখুৰী, অসমৰ আটাইতকৈ ডাঙৰ পুখুৰী। নম্বৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। 8 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটোৰ ক'ত অৱস্থিত? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল গুৱাহাটীৰ, অসমৰ সৰ্বোচ্চ ৰেল ষ্টেচনটো অৱস্থিত। 9 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ পুৰণি ৰেল ষ্টেচনটো কোন জিলাত অৱস্থিত? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল ডিব্ৰুগড় জিলাত অসমৰ পুৰণি ৰেল ষ্টেচনটো অৱস্থিত। 10 নম্বৰ প্ৰশ্নটো হ'ল নদীৰ দেশ বুলি কোনখন দেশক জনা যায়? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ ধন্যবাদ।